দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল, সেইজনী তেজীমলা। মনাই সেইডাল নহয়, সেইডাল কেলে কাটিছ? সৰুজনীৰ কোনো ল'ৰা ছোৱালী নাছিল। ভাতগাল নাখাও কেলে? মই কি কৈছো শুনিছ না নাই? ভাতগাল নাখাও কেলে? মোৰতো চবাবলৈ আহিল এইটো তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল। সেই দেখি মাহীমাকে তুলি তালি ডাঙৰ কৰিছিল। ঘৰখনতে এজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল। কিন্তু মাহীয়েকে হলে পেটে পেটে তেজীমলাক সমলি দেখিব নোৱাৰিছিল। এখন কি খাইছ? কাৰ মূৰটো খাইছ? কি খাইছ? এখন চকাও খাইছ বুলি কৈছ নহয়। কিন্তু গিৰিয়েকৰ ভয়তে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিব লগাত পৰিছিল। লাহে লাহে তেজীমলা ডাঙৰ হ'ল। বোলাই সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰ সৈতে বাপেকে সখী বন্ধাই দিলে। সখী সখী তেজীমলা ক'ত আছা? সখী সখী মই ইয়াতে আছো, তুমি বিচাৰা। আহিবানে সখী? বলা সখী ঘৰলৈ যাওঁ, বেলি পৰিবই হ'ল। দেৰি হলে মাহীয়াই গালি পাৰিব। বলা সখী। মই তোমালৈকে অপেক্ষা কৰি আছো। নাও সাজু কৰিবলৈ কোৱা হৈছে নিশ্চয়। মই ঘাটৰ পৰাই আহিছো, এই নাৱৰীয়া কেইটাৰ বাবেহে অহাত পলম হ'ল। আকৌ যে নাও সাজু কৰিবলৈ কোৱা হ'ল? বেহাবলৈ যোৱাৰ সময় হ'লহি নহয়। কেতিয়াকৈনো যাব? সেইটোহে এতিয়াও ঠিক কৰা নাই। যাত্ৰা কৰিবলৈ ভাল দিন বাৰ এটা লাগিবতো। সেইকাৰণে গণক বাপুৰ ওচৰলৈ যাব লাগিব,
ভাল দিন বাৰ এটা চাই দিবৰ বাবে। মই গণক বাপুক কথাটো কৈছিলোৱে। কৈছিলা? ভাল কৰিলা, বৰ ভাল কৰিলা। পিছে বাপুৱে বা কি ক'লে? দেউতাই ঈশ্বৰক এবাৰ মাতিছে। মাতিছে? তেতিয়াহ'লে দেৰি কৰি আৰু লাভ নাই। নে কি কোৱা ৰমাকান্ত? সাঁজ লাগিবৰে হ'ল, কালিলে পুৱাতে গ'লে নহয়নে? কি কোৱা হে? লগৰ কাম লগত কৰিব লাগে। ব'ল আহে ৰমাকান্ত, আমি গণক বাপুৰ ঘৰৰ পৰাই আহোঁ। আয় তেজীমলা। জীয়েক ঘৰত থাকিবও লাগিব নহয়। নৈ পাৰত চাগে সখীয়েকৰ লগতহে আছেগৈ। গাভৰু হ'লহি, এতিয়ালৈকে মতি গতি সলনি হোৱা নাই দেই। হ'ব হ'ব, কথাটো ময়ো মন নকৰাকৈ থকা নাই। বয়স হৈছে, বিয়াৰ কথাও ভাবিবৰ হ'ল। বাৰু হ'ব, তুমি শাৰ্ট কৰে মোৰ চেলেং চাদৰখন আনাচোন, মই গণক বাপুৰ ঘৰৰ পৰা আহোঁ। বুজিছা ৰমাকান্ত, বনিজৰ পৰা ঘূৰি আহি তেজীমলাৰ বিয়াৰ কথাও ভাবিব লাগিব। আবেলি হ'ব হ'ল, ব'লা সখী ঘৰলৈ যাওঁগৈ। যাবা বাৰু, পিছে দেখিছানে নাই? কিনো? ঠাকুৰজনী কৰবাৰ নিজৰ হিয়াৰ আমঠু বুকুৰ ধনকে বিচাৰি পোৱা নাইনে? চোৱাচোন, বহৰ পিঠিত উঠি কেনেকৈ আপোনোকাৰে বাঁহী বজাই আছে। বাঁহীৰ মাতটোৱে বাৰু তোমাক বলিয়া কৰা নাইনে সখী? নাই সখী, বেছি আগবাঢ়িলে বিপদহে হ'ব। সি মহৰখীয়া, তাতে আকৌ বাঁহী বলিয়া ডেকা। তুমিচোন কথাবোৰ আজি বেলেগ সুৰত কৈছা সখী। কি হৈছে সখী? আমি সদায় সদায় নৈ পাৰলৈ অহা কথাটো পিতাই জানিব পাৰিছে। ধনবৰৰ লগত যে কথা পাতোঁ, সেইটোও জানিব পাৰিছে। জুই জ্বলিলে ধোঁৱা ওলাবই। পিতাই দুখ পাব। তুমি দুখ নাপাবা জানো? আমাৰনো কি? আয়ে পিতাই নিবিচাৰিলে আমিনো কি কৰিব পাৰোঁ? বুকুৰ মৰমবোৰ এনেদৰে শুকাই যাবলৈ দিবানে? যাওক দিয়া, সৰুতে আইক হেৰুৱাইছোঁ, মাহী আই ডাঙৰ দীঘল কৰিছে। পিতাই মই চকুৰ মণি, হিয়াৰ ধন। ধনবৰত মন খালেও পিতাই নিদিলে মই ধনবৰৰ লগত ওলাই যাব নোৱাৰোঁ। ধনবৰ, আমি এতিয়া যাওঁ। সখীৰ মন বেয়া, তুমি বাঁহীটো আৰু নবজাবা দেই। সখীৰ মনটো বোলে একেবাৰে উগুল থুগুল কৰিছে। যাওঁ দেই ধনবৰ কাই। বোলো আই দেউ, তুমি সদাগৰৰ ঘৰৰ বান্দিহে। সতিনী মৰাৰ পিছত ঘৰ সংসাৰ কৰিবলৈ সদাগৰে তোমাক বিয়া কৰাই অনা নাই নহয়। আনিছে তেজীমলাৰ আলপৈচান ধৰিবলৈহে। ইমান কলো, সেইজনী তোমাৰ যি নহয়, সতিনীৰ যিহে। নুশুনিলা? এতিয়া মই তেনেকৈনো কিয় ভাবিম? নেভাবিলা? মৰা এতিয়া খাটা বান্ধি ধৰা সতিনীৰ জীয়েকৰ আলপৈচান বিয়া কৰোৱা অতদিন হ'ল।
হ'লনে নিজৰ বুলি পোৱালি এটি পেহিটি নহয় নহয় হ'ব কৰ পৰা সদাগৰে তোমাৰ পোৱালি হোৱাটো পিছৰাই এইবোৰ বুজিছ চব সদাগৰৰ খন তেজীমলা থকালৈকে এইখন ঘৰত তোমাৰ একো দামেই নাই গতিকে সময় থাকোঁতে কিবা এটা কৰা কৰিব লাগিব মোক কাঠ বাজি কৰি কোনেও সুখেৰে ভাত খাব নালাগে তুমি মোৰ চকু খুলিলা পেহিটি যাওঁ সদাগৰ ওলাইহে লাগে সদাগৰ ওলালে সেই কথা বিষম হ'ব মই ৰখেশ্বৰ ঘৰৰ পৰা আহোঁ কাম বনবোৰ অলপ চাবা আই তেজীমলা জীয়েকৰ খেতেলি এৰিবৰ হোৱাকে নাই খুৱক দিয়া আলু খোৱা ছোৱালী শুনা কাইলৈ আমি সূৰ্য উদয় হোৱাৰ আগতেই যাত্ৰা কৰিম আমাৰ যোৱাৰ সকলো যোগাৰ কৰি দিম এইবাৰনো কিমান দিনৰ বাবে যোৱা হ'ব হ'ব আৰু 6-7 মাহ মানৰ বাবে পাছে মই নথকা দিনকেইটাত তেজীমলাক চাবা তাই যাতে অলপো কষ্ট নাপায় বান্ধি নোৱাৰো কি কাম আজিচোন বেলেগ সুৰত কথা কৈছা আমাৰনো বেলেগ বুলিবলৈ কিটো আছে পিছে সময় পালে এই বান্দিৰ কথাও এবাৰ ভাবিব অ' সেইটো কথা মোৰ বিয়া পাতিছে সখী সঁচা একেবাৰে সঁচা উজনিৰ ল'ৰা মোৰ বিয়ালৈ কিন্তু তুমি আগতীয়াকৈ যাব লাগিব তুমি গুচি গ'লে মই একেবাৰে অকলশৰীয়া হৈ যাম মই কাৰ লগত সুখ দুখৰ কথা পাতিম সখী ধনবৰৰ লগত আকৌ যায় ইজনী লাজটো চোৱা আমি কিবা নাজানো নেকি ধনবৰলৈ কাৰ কিমান হেঁপাহ জানা যদি জানা পিছে তোমাৰ ঈৰ্ষা হৈছে নেকি ঈৰ্ষা আকৌ কিয় হ'ব মোক নিবলৈ ৰাজকুমাৰ আহি আছে আৰু তোমাক নিবলৈ আহিছে তোমাৰ হিয়াৰ মঠু মই যাওঁ তুমি বহি থাকা ধনবৰ কাই সখীক গতালো সখী বিয়ালৈ আগতীয়াকৈ আহিবা দেই মই আহিলে তুমি বেয়া পালা নেকি তোমাক লগ কৰিম বুলিও চলকে কৰিব পৰা নাই তোমাৰ লগত কথা পতাৰ খবৰ পিতায়েও পাইছে এতিয়া একেলগে দেখিলে কথা বেয়া হ'ব মই যাওঁ ৰ'বাচোন তোমাৰ পিতাৰে বণিজ্যলৈ মোকো লগ পাইছে বোলে মহৰ পিঠিত উঠি বিহু গাই ফুৰাতকৈ মোৰ লগতে পঢ় কেইবাবাহো লাগিব বোলে তোমাক মই বহুদিনতকৈ দেখা সাৱধানে থাকিবা সাৱধানৰ কথা কৈছে সাৱধানটো হ'বই লাগিব ইমান দীঘলীয়া যাত্ৰা ইমান দীঘলীয়া সময়ৰ কথা সাৱধান হ'বই লাগিব আৰু ৰমাকান্ত তুমি আগবাঢ়া ধনবৰ তুমি যোৱা নাৱৰীয়াকেইটাক বস্তু বাহানি তুলি সাজু কৰা বল বল ধনবৰ বল মই যাওঁ এয়াচোন আমাৰ সখী মোৰ বিয়া পাতিছে দেউতা মই সকলো খবৰ পাইছো যোৱাৰ আগতে আশীৰ্বাদ ল'বলৈ আহিছে দেউতা হ'ব উঠ আই উঠ সুখেৰে থাকা
মইহে বিয়াখনত থাকিব নোৱাৰিলো তোমাৰ তেজী আৰু মাকেই যাব তুমি মাজে মাজে আহি থাকিবা তেজীৰ খবৰ খাতি লৈ থাকিবা হ'ব দেউতা যাম সখী ব'লা যাওঁ এইবাৰ মই 6-7 মাহ মানলৈ বিদেশলৈ ওলালো একেবাৰে ভাতি লৈ মোৰ তেজীমলাক তোমাৰ হাততে গতালো তাই আদৰুৱা ছোৱালী আদৰ বেথা কৰি ৰাখিবা মই যাওঁ মই যাওঁ সোনকালে আহিবা পিতাই আহিম আই সোনকালে আহিম দুখ কৰি নাথাকিবি চাপৰিত পৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় লুইতৰ চাপৰিত পৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় সাউদৰ দিগৰা বগা পালে তৰা উজনিৰ দেশলৈ যায় সাউদৰ দিগৰা বগা পালে তৰা উজনিৰ দিশলৈ যায় উজনিৰ দিশলৈ যায় পশ্চিমৰ দেশৰে পশু আহিছে বতাহ বলিছে ভাল লুইতৰ চাপৰিত পৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায়
পালতে লাগিব পশ্চিমৰ পচুৱা তুলবুল কৰিব না পালতে লাগিব পশ্চিমৰ পচুৱা তুলবুল কৰিব না ঢোল চেৱে চেৱে নামে লগাই দিবি ঢোল চেৱে চেৱে নামে লগাই দিবি হালিব জালিব গা দুইতৰ চাপৰিত কৰে না মৰিয়া বালিত ভাতে ৰান্ধি খাই দুইতৰ চাপৰিত কৰে না মৰিয়া বালিত ভাতে ৰান্ধি খাই সাউদৰ ডিঙৰা বগা পালে তৰা উজনিৰ দেশলৈ যায় সাউদৰ ডিঙৰা বগা পালে তৰা উজনিৰ দেশলৈ যায় 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 এইবাৰ হ'বলা মানুহটো বহুদিনলৈ গৈছে 6-7 মাহ মানৰ পাছতহে আহিব ভালেই হৈছে দে এতিয়া তেতিয়াহ'লে গাখীৰতে মহৰ খুটি আৰু বাপেকটো থাকিলেতো তোমাৰ কামেই নাই সুবিধা এটা হাতলৈ আহিছে যেতিয়া এৰিব নালাগে চল চাই কঠীয়া নাপাৰিলে পাৰিবা কেতিয়াহে চলে বলে সতিনীৰ জীক শিকনি দিয়া কণা পূজা বুঢ়া এটা চাই বিয়া দি উলিয়াই দিয়া সদাগৰ ঘূৰি আহি ঘৰ জোঁৱাই বিচাৰিলে যি জোঁৱাই দুয়োৰে তুমি বান্ধি খাটিব লাগিব কথাটো কৈ থলো মনত ৰাখিবা এইবাৰ মোৰ বেছ সুবিধা হৈছে এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ ফুটা দাঁতৰ হুলটো গুচাব পাৰিম তাইক মই ঠেকেচি মোৰ হেঁপাহ পঢ়ুৱাম মই নাওখন সাৱধানে চপাবলৈ কোৱা বাৰু দেউতা সাজ লাগিলেই অকল ঠেকেচি নেব এই আপদৰ একেবাৰে জইন মাৰিব লাগিব এই বিয়া দিওঁতে মোৰ ঘৰৰ আধাখিনি বস্তু এই লগত উলিয়াই দিব লাগিব এই হ'ল মোৰ সতিনীৰ যিহে মোৰ কপালততো কোনো ল'ৰা ছোৱালী নহ'লেই সতিনীৰ এইটোকনো পোহপাল কৰি নিৰ্বাহ দি মোৰ কি লাভ হ'ব বাপেকে এই লগত যিখিনি বস্তু উলিয়াই দিব সেইখিনি মোৰ আই ঘৰলৈ সৰকালে সুবিধা হ'ব এই পিতাক
উভতি অহাৰ আগতেই এটা বুদ্ধি কৰি এইৰ ওৰ পেলাব লাগিব। সখী যাওঁ, কালি আকৌ আহিবা দেই। ঠিক আছে। আই নৈ পাৰত গা দেখুৱাই দেখুৱাই মহাৰাণী এতিয়াহে ঘৰলৈ আহিবলৈ হৈছে। ঐ এইবোৰ কোনে কৰিব? এইবোৰ কোনে কৰিব? সদাগৰৰ জীয়েক একেবাৰে ৰাজৰাণীৰ দৰে থাকিবলৈ লাগে বুলি কৈছো নহয়। ঐ এইবোৰ কি কৰিছ? হা কি কৰিছ? শাৰী হলে এই পানীটোকলো সানি থবি আৰু খৰিখিনি জুহাল ঘৰত থবি। ঘৈণী নহয় যেনিবা মই বান্দি খাটিবলৈ আহিলো এখন ঘৰত। বাপে জীয়ে লগ হৈ মোক জ্বলাই জ্বলাই মাৰিছ তহঁতি। মই বান্দি খুৱাম তহঁতক ভাত ৰ। মন মাৰি বহি থাকিব নালাগে। মনুমতী সখীয়েৰৰ আজি বিয়া নহয় জানো? নাযাও নেকি? আই কি হ'ল আকৌ? আই ভাল কাপোৰ এসাঁজ। সেইটোনো কথা হ'লনে? ভাল কাপোৰ এসাঁজ ময়ে দিম তোক। দিম মানে এতিয়াই চাই দিছো ৰবি ৰ। এইযোৰে তোক খুৱাব যেন পাইছো। এই কাপোৰযোৰে আৰু খনীয়া কাপোৰ এখনে তোক পিন্ধিবলৈ টোপোলা এটা কৰি দিওঁ। আৰু তই ওলাই গৈ যা 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 আকৌ যা। এতিয়া এযোৰ পিন্ধিব নালাগে। গাত থকা কাপোৰযোৰে সখীয়েৰৰ ঘৰলৈ যা। সখীয়েৰৰ ঘৰৰ ওচৰ পালে টোপোলাত দিয়া ৰিহা মেখেলা আৰু কাপোৰখন লবি। ইয়াৰ পৰা এই কাপোৰ পিন্ধি গলে খোজকাঢ়ি যাওঁতে বাটত ধূলি লাগিব, ক'লা হ'ব। হ'ব আই। আৰু শুন, এইযোৰ মোৰ আই ঘৰৰ পৰা অনা কাপোৰ, তোৰ বাপেৰে দিয়া নহয়। গতিকে ক'তো একো নলগাবি আৰু নেখালিবিও। যা। তেতিয়াহ'লে নালাগে, থাওক দিয়াই। বিয়া ঘৰৰ কথা চেকা দাগ লাগিবও পাৰে। লৈ যা, সাৱধানে থাকিবি, নহ'লে আকৌ মানুহে ক'ব নহয় মাহীমাকজনীয়ে কাপোৰ এযোৰো দিব নোৱাৰিলে। ৰৈ থাকিব নালাগে, দিনে পোহৰে পোৱাকৈ যাগৈ। হেৰি, সখীয়েৰৰ মোমায়েকৰ ঘৰৰ মানুহ যাব নহয়, লগ পালে লগতে যাবি। যা।
দেৰি কৰিলে যে নকবি আৰু সখী আৰু কি হ'ল গম পাৱ নাই শুন আহি থাকা দেই আহি থাকা বিয়া ঘৰ পালোহিয়ে মই ইয়াতে ক'ৰবাত কাপোৰযোৰ সলাই লওঁ খুৰীটি ইমান লৰালৰিকে যে পলমেই হ'ল ঢোল পোৱাতেই পাবগৈ লাগিছিল বিয়া ঘৰ কিনো ক'বা আৰু লেঠাই নিছেগে নহয় বিয়াত পিন্ধিবলৈ কাপোৰ এসাঁজ টোপোলা বান্ধি দিছিলে এতিয়া খুলি দেখো কাপোৰযোৰ গোটেই ফটা আৰু পুৰা টোপোলাটো খোলোতে নিগনি এটাও দৌৰ মাৰিছে সেইবোৰ অঙঠাৰ চাই ব'লা মই তোমাক কাপোৰ এসাঁজ যোগাৰ কৰি দিমগে আমিও গৈ থাকো ভয় নকৰিবা আহি থাকা একো ভয় নাই আহি থাকা দেই তই চিন্তা কৰিব নালাগে একেবাৰে চব ঠিক হৈ যাব মই আকৌ কামত লাগোগে হা দিহা দিহে ইহঁতক লগাব লাগে নহয় দাঙিবলৈ কৰা সখী আহিছে বল বল সখী Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
হ'ব আৰু দুজনে লগ ৰাইজৰ এতিয়া ছোৱালী হ'লেতো বিয়া দিলে উলিয়াব লাগিবই আৰু নে কি কয় আজি সংগ্ৰহ কৰক অনামিকা প্ৰডাকশ্যনৰ অগতানুগতিক ভক্তিৰসৰ VCD এলবাম কাষে চপাই দিয়া নাও, য'ত কণ্ঠদান কৰিছে খগেন মহন্ত, জুবিন গাৰ্গ, তৰালী শৰ্মা, খগেন গগৈৰ দৰে কেইবাজনো অসমৰ জনপ্ৰিয় শিল্পীয়ে। ভক্তিৰসৰ অভিনৱ VCD এলবাম কাষে চপাই দিয়া নাও, কাষে চপাই দিয়া নাও। মায়া নদী যাজে ভৰা হিয় ডুবি ওখ গৰা আতমাই কৰিছে ভয়ে ও মন ভাই কাষে চপাই দিয়া নাও। মায়া নদী যাজে ভৰা হিয় ডুবি ওখ গৰা আতমাই অনামিকা প্ৰডাকশ্যনৰ অগতানুগতিক ভক্তিৰসৰ VCD এলবাম কাষে চপাই দিয়া নাও, য'ত কণ্ঠদান কৰিছে খগেন মহন্ত, জুবিন গাৰ্গ, তৰালী শৰ্মা, খগেন গগৈৰ দৰে কেইবাজনো অসমৰ জনপ্ৰিয় শিল্পীয়ে। আজিয়ে সংগ্ৰহ কৰক ভক্তিৰসৰ অভিনৱ VCD এলবাম কাষে চপাই দিয়া নাও, কাষে চপাই দিয়া নাও। এইবোৰে তই কাৰ কাপোৰ পিন্ধি আহিছ? মই এতিয়া কাপোৰ সাজ কি কৰিলি? মুখে নামাত যে মই এতিয়া কাপোৰ সাজ কি কৰিলি? তোৰ বাপ্পাৰে দিয়া কাপোৰ নহয়, দিয়া বুলি কৈছো না, কাপোৰ ঘূৰাই দে। ঐ ঘূৰাই দিবলৈ কৈছো, শুনিছা নে নাই? শুনিছা নে নাই? ঘূৰাই দে। মই তোৰ আয়েৰ নহয় আৰু তয়ো মোৰ সন্তান নহয়। প্ৰতিনিধিৰ জিলা বুজিছ? প্ৰতিনিধি সখিনি অযখিনি কোনো অক্ষণি। আহিছে যেতিয়া এৰিব নালাগে। গাটো বৰকৈ বিষাইছে। চাই থাকিব নালাগে, ধান বহা।
কাম কৰা মানুহ এজনীকে মাতি অনা হলে নমৰ মই তোক ধান বহাবলৈ কৈছো তই ধান বহা ৰাওছে জুৰি কোনজনী বুঢ়ী মাৰাক মাতিছ সোঁ হাতখনহে ভাগিছে বাওঁ হাতখন আছে নহয় বাওঁ হাতখনে বহা মই কি কৈছো শুনিছ না নাই বাওঁ হাতখনে বহা নমৰ তোক ধান বহাবলৈ কৈছো ধান বহা হ'ব চকুৰ কুটা দাঁতৰ ফুল আঁতৰিলে তুমিয়েই ৰাজৰাণী হবাগৈ
তেজীমলা তেজীমলা ধনবৰ একেবাৰে বাঁহীটোলৈয়ে পাগল। কথাটো ময়ো মন কৰিছোঁ। আই ক'ত? তই ৰবি আই মোক লাও এটা দিয়কচোন। লাও লাও মই ক'ত পাওঁ? আজি বহুত দিন ময়ে লাও এটা খাবলৈ পোৱা নাই। কেলেনো তেনেকে কয় আই? আপোনাৰ হেন্দালিতে দেখোন লাও ভৰি লাগি আছে। জানো মই হ'লে দেখা নাই। তই দেখিছ যদি কেইটা লাগে ছিঙিনে গৈ। বাৰু আই।
ইমান ভয় খাই আহিছ যে মই লাও ছিঙিবলৈ হাত মেলোতে লাওজোপাই মাত লগালে মোক আৰু লাও নালাগে আই মোক আৰু লাও নালাগে মই যাওঁ আইদেউ তেজীমলাক দেখা নাই যে তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই অনামিকা প্ৰডাকশ্যনৰ পৰৱৰ্তী নিবেদন শীঘ্ৰেই মুক্তিৰ পথত অসম বুৰঞ্জীৰ এক জীৱন্ত দলিল জয়মতী চলচ্চিত্ৰ জগতৰ বাচক বনীয়া শিল্পী সমাৱেশেৰে জয়মতী মাহিদেউ তেজীমলা কেনিবা দূৰলৈ গ'ল নেকি দূৰলৈ যোৱা নাই সখীয়েকৰ ঘৰৰ পৰা অহাই নাই ঐ তোৰ ৰঙাই ধান খাইছে দেখিছনে নাই ঐ হে সৌ আছা সাউদনীৰ বাৰীত জৰা টেঙা হয়নে ব'ল সাউদনীকে খোজোগৈ আমাক গোটা চেৰেক জৰা টেঙা খাবলৈ দিবানে মই ক'ত জৰা টেঙা পাম কিয় আই আপোনাৰ বাৰীৰ পিছফালে জৰা গছজোপাত জৰা টেঙা ভৰি লাগি আছে মই হলে ক'ত জৰা লাগিছে দেখা নাই তহঁতে দেখিছে যদি ছিঙি নেগৈ বাৰু আই হ'ব আই আহিছো ঐ কি ছিঙো
আছে যেন পাওঁ আমাক জৰা নালাগে এইজোপা চৰা এইজোপা নিশ্চয় তেজী নাওখন সাৱধানে চপাব লাগিব আৰু দেউতাই কি আচৰিত নৈত ফুলিছে পদুম দেউতাই চোৱা সেই পদুম ফুল নহয়নে হয় দেউতাই চোৱা বৰ ধুনীয়াহে ফুলপাহ তেজীমলালৈ লৈ যাওঁ ধনবৰক কোৱাচোন ছিঙি আনিবলৈ হ'ব দেউতা ধনবৰ পদুম ফুলপাহ দেখিছ নহয় ছিঙি আনগে যা দেউতা দেউতা এই ফুলজোপাই দেখোন ইনাবিলাক গীত জুৰিছে ৰবি মই গৈছো মাতটোচোন তেজীমলাৰ দৰে মই মাহীমাকৰ স্বভাৱৰ কথাও জানো একো বুজিব পৰা নাই এইজনী নিশ্চয় তেজীমলাই তই যদি মোৰ তেজীমলাহে হ তেনে নিশ্চয়কৈ শালিকিটো হৈ উৰি আহি মোৰ হাতৰ এই চোবাটো খাবি আৰু যদি নহয় আন কোনোবাহে হ তেনে তই উৰি আহি মোৰ এই হাতৰ লাড়ুটো নিবি
সঁচাকৈ মোৰ তেজী বলাই মোৰ বুকু ভাগি গৈছে ৰমাকান্ত। দেউতা ঈশ্বৰ, ৰমাকান্ত, এই শালিকাটো ঘৰলৈ লৈ ব'লা। ইমান দূৰ ভ্ৰমি আহিছে, অলপ বহি নলয়নো কিয়? তেজী মলাক কলৈ গ'ল? আছে আছে, নাই নাই নাই। তেজী মলা গ'ল কলৈ? মই সুধিছো তেজী মলা কলৈ গ'ল? সখেকৰ ঘৰলৈ। নহয় নহয়, মোমায়েকৰ ঘৰলৈ। মোমায়েকৰ ঘৰলৈ গৈছে। সঁচা কথা ক। মোমায়েকৰ ঘৰলৈ। এতিয়াও সঁচা কথা কোৱা হোৱা নাই ৰমাকান্ত। ৰমাকান্ত, দেউতা ঈশ্বৰ, তেজী মলা ঘৰত নাই। মাহীমাকেও থিৰাংকৈ ক'ব পৰা নাই ক'ত আছে। এতিয়া আকৌ কৈছে মোমায়েকৰ ঘৰতে আছে। গতিকে মানুহ পঠাই মোমায়েকৰ ঘৰৰ পৰা তেজী মলাক এতিয়াই লৈ আহিব লাগে। আৰু দেউতা ঈশ্বৰ, এতিয়াও সময় আছে। মোক ক'ব লাগে তেজী মলা কলৈ গ'ল। মই ক'ব নোৱাৰো স্বামী। তই ক'বই লাগিব। দক্ষিণী, ক তেজী মলাক তই কি কৰিলি? ক বুলিছো নহয়, ক। থোৰাৰ খুন্দাত তাই মৰি। তেজী মলাক দেখি থোৰাৰে মাৰি পেলালো। ৰমাকান্ত, দেউতা ঈশ্বৰ, মোমায়েকৰ ঘৰলৈ যাব নালাগে। এই যখিনীহে তেজী মলাক মাৰিলে। এতিয়া শাস্তি দিব লাগে। কি শাস্তি দিওঁ ৰমাকান্ত, নোকোৱা কিয়? মই কিনো কম দেউতা ঈশ্বৰ? এইক নচা ফুলত দিব পৰা হ'লে ভাল আছিল। এইক হাতীৰে গছকাইও মাৰিব পৰা নাই। কিন্তু কি কৰা যায়? কি কৰা যায়?
ধনবৰ ৰমাকান্ত দেউতাই ধনবৰক কোৱা শালিকিটো লৈ আহে ধনবৰ ধনবৰ শালিকিটো লৈ আহ গৈছো দেউতা তই যদি মোক তেজীমল আহে আৰু তোৰ যদি মোলৈ মৰম আছে এই গামোচাখন পিন্ধি তই মানুহ হ কয় মাহীমাৰক এতিয়া কি শাস্তি দিম এতিয়াৰ পৰা তই আৰু মোৰ ঘৰত থাকিব নালাগে তোৰ লগত মোৰ আৰু কোনো সম্পৰ্ক নাই ওলা মোৰ ঘৰৰ পৰা তই ওলা